আয়ো দেহি আঙুলি চুপি চুপি খাইছে। ৰ'ব আচল কাহিনীটো কৈ আছো। মই মানে নাজিৰাত নতুনকৈ খোলা এলডৰাডো বুলি এখন ৰেষ্টুৰেণ্টলৈ গৈছিলো। তাৰে কাহিনীটো বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। সোমাই গৈ দেখিলো ইমান ধুনীয়া ডেকোৰেশ্যন কৰি থৈছে। যদি আপোনালোকে ইয়ালৈ আহে তেন্তে ফটো মাৰি ইনষ্টাগ্ৰাম ফেচবুকত ভৰাই দিব পাৰিব। ইয়াৰ ডেকোৰেশ্যন চাওক, কিতাপো আছে। যদি ঘৰত কিতাপ নপঢ়ে ইয়াত আহি ধুনীয়াকৈ খাই কিতাপ পঢ়িব পাৰিব। তাৰপিছত ইয়াত লিখা আছে লিভ লাভ এণ্ড লাভ। বোলো ইয়াতে ধুনীয়াকৈ ভিডিঅ' এটা কৰি লওঁ। আৰু এইপিনে দেখিছে নহয় আমাৰ মেডামে কিতাপ পঢ়িলেই। তাৰপিছত মোৰ ঘৰত যিহেতু নাই ড্ৰেছিং আনে থপৰাটো বুলি ইয়াতে ভাল ধৰণে চাই ল'ম বুলি চাই ল'লো। তাৰপিছত সৰুতে জোলনা লিখিলো ঘৰত, এয়া জোলনা খেলি আছো। সেইখিনি সময়তে আহি পালেহি মোৰ চিকেন পকৰা। ৰ'ব এতিয়া ভাল ধৰণে চিকেন পকৰাকেইটা খাই লওঁ। ধুনীয়াকৈ বোলো এয়া চামুচৰ দৰকাৰ নাই মোৰ, হাতখন এপিও, গতিকে হাতেৰেই খাওঁ আৰু। তাৰপিছত যি অৰ্ডাৰ দিছিলোঁ এয়া ধুনীয়াকৈ আহি পালেহি। এইবাৰ ধুনীয়াকৈ সুন্দৰকৈ মানে পেটটো পূৰণ কৰি খাই লওঁ। এয়া ৰুটিৰ লগত এই চিকেন খালোঁ। চিকেনখিনি কিন্তু মজা টেষ্টি বনাইছে দেই। তাৰপিছত কিমানো হাতেৰে খাম আৰু, বহুত হৈ গ'ল। এবাৰ বোলো অলপ ষ্টেণ্ডাৰ্ড দেখাই চামুচেৰে খাওঁ। মই মানে পুৰা পইচা বসুলি কৰিছোঁ। চাওকচোন এইপিনে বিৰিয়ানী এটাও এৰা নাই পাত্ৰটোত, গোটেইখিনি চুচি বাচি এইপিনে আঙুলি চুপি পুৰা দিছোঁ। আৰু মোৰ লগত অহা আজি মানুহসকল হৈছে এইসকল। তো ফাইনেলি খাই বৈ হৈ গ'ল।